Hello guys, welcome to Rajesh and Pompi Vlogs. আজি মোৰ ইউটিউবৰ সেকেন্ড টু ব্লগ আশা কৰো আপোনালোকে মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব। আজি মই আহি আছো মন্দিৰলৈ। মই ঘৰৰ পৰা ওলাই মেলি আহি আছো। এতিয়া বৰ্তমান ৰাস্তাত পালোহি আৰু বেছি টাইম নালাগে বাৰু আমি পামগৈ। তাকে আপোনালোককো কোনটোনো মন্দিৰলৈ গৈ আছো আপোনালোকক দেখাও, আপোনালোকেও চাওক আৰু চাই গৈ থাকক। আমি গৈ আছো। ফাইনেলি আমি পাই গলোহি মন্দিৰৰ ওচৰত। আমি মন্দিৰৰ ওচৰত পালো আৰু ৰাস্তাতে অলপ টাইম ৰৈ দিলো আৰু ওপৰৰ পৰা মন্দিৰটো 4 ৰান দেখি পোৱা যায়। তাকে 4 ৰান আমি ৰৈ মেলি ভালদৰে চালো আৰু গাড়ী কিমান বেছি ৰখাই থৈছে চাওকচোন। এফালে মেইন ৰাস্তাটো ইমানেই বেছি আছে আৰু মন্দিৰত সোমাই যোৱা ৰাস্তাটোতো ইমানেই বেছি গাড়ী ৰৈ আছে আৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে যিহেতু মন্দিৰটো নতুন ওপেনিং কৰিছে। এফালে আমি ইয়াত ৰৈয়ে আছো আৰু আমি সোমাই গলো। মন্দিৰটো ওপেনিং কৰা আজি প্ৰায় 2 মাহ মানে হৈছে, বেছি হোৱা নাই। তাৰ কাৰণে বহুত বেছি মানুহ ভিৰ লাগিছে আৰু ৰাস্তাৰ কাষে কাষে ইমানে ধুনীয়াকে ফুলবিলাক ফুলি আছে নহয়। এয়া ইমান ধুনীয়াকে ফুলি আছে। এনে ধৰণে 4 ৰানটো মন্দিৰৰ কাষে কাষে ফুলি আছে আৰু 4 ৰানটো এনেকে ফুল ৰুই থৈছে। আৰু আমি এতিয়া গেটত সোমাই গলো, সোমাই গৈ আছো এফালে। আৰু প্ৰথমতে এইফালে যোনসকলে মন্দিৰটো বনাবলৈ দিছিলে তেখেতসকলৰ এনে ধৰণে মূৰ্তি বনাই স্থাপন কৰা হৈছে। বহুত ধুনীয়াকে গেটৰ দৰে এখন দুফালে বনাই মেলি স্থাপন কৰিছে আৰু বহুত ভাল লাগিছে। এইফালে তাৰ পিছত মই এতিয়া সোমাই যাম মন্দিৰলৈ, একদম ভিতৰলৈ। সোমাই গৈ মই এতিয়া প্ৰথমতে দৰ্শন কৰি ললো। দৰ্শন কৰাৰ পিছত মই ইফালে 4 ৰানটো মন্দিৰৰ ভিতৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আৰু যিহেতু মানুহ বহুতে বেছি ভিৰ তাৰ কাৰণে আপোনালোকক ভালদৰে দেখাব নোৱাৰিলো। হলেও মই যিমানটো পাৰো আপোনালোকক দেখালো। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰিব মোক যাতে আপোনালোকে সাপোৰ্ট কৰে আৰু আপোনালোকে সাপোৰ্ট কৰিলে মই আকৌ আপোনালোকক নতুন নতুন ভিডিঅ' দিব পাৰিম। মই আকৌ মন্দিৰৰ পৰা ওলাই আহি আছো। আমি এতিয়া মন্দিৰৰ পিছ সাইডলৈ গৈ আছো। আপোনালোকে ইয়াত গোৱাত আহিলে আপোনালোকে এই মন্দিৰলৈ আহিব। আপোনালোকেও দৰ্শন কৰিব যাতে আপোনালোকৰ মনৰ আশা পূৰণ হয়। আজি ময়ো দৰ্শন কৰিলো যাতে মোৰ মনৰ আশা পূৰণ হয়। আপোনালোকেও কৰিব, নিশ্চয় আপোনালোকক ভগৱানে ভালে ফল দিব। আৰু এইফালে মই এতিয়া আহিলো, এনে ধৰণৰ এটা ডিজাইন পানীৰ পৰা বনাইছে, তাকে চাও বুলি আহিলো। আৰু কি বুলি কয় এইটো নাম মই নাজানো, তথাপিও ওচৰৰ পৰা চাও বুলি আহিছো। আৰু ওচৰৰ পৰা অলপ টাইম ভালদৰে চালো। তাতে মই অলপ টাইম ৰৈ দিলো। ৰৈ মেলি আমি চাই আছো। যিহেতু বৰষুণ দিলে আপোনালোকক বাহিৰৰ 4 ৰানটো ভালদৰে দেখাব পৰা নগল, বহুত বেছি ডাঙৰ বৰষুণ দিলে। আৰু মই যিমানটো পাৰো হলেও আপোনালোকক দেখালো। আপোনালোকে আহিব নিশ্চয়, সকলোৱে ভালদৰে জেগাবিলাক চাব, ঘূৰিব আৰু ইয়াত বহুত ধৰণৰ ধুনীয়া ধুনীয়া বস্তু আছে চাব লগা। আপোনালোকেও আহি চাই যাব। আৰু ময়ো আজি প্ৰথম
বাৰৰ প্ৰথমবাৰেই আহিছোঁ, তাৰ কাৰণে ভালদৰে চালোঁ। এইফালে মই ল'ৰাক ধৰি মেলি আহি আছোঁ। এয়া যিহেতু বহুত বেছি মানুহ ভিৰ, তাৰ কাৰণে আমি এনেকেই ঘূৰিলোঁ। আমাৰ এতিয়া ঘূৰি মেলি সকলো হৈ গ'ল আৰু এতিয়া আমি আকৌ ঘৰলৈ উভতিম। আমি ঘৰলৈ উভতি আহি আছোঁ। আকৌ লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ৰ সৈতে।